হাই বন্ধু বান্ধৱী সকল আপোনালোকে চাই আছে আসাম টেক সাপোর্ট। আজি আমি আলোচনা কৰিম মাটিৰ জমাবন্দী অনলাইন কেনেকৈ ডাউনলোড কৰিব পাৰি সেই বিষয়ে। এতিয়া আৰু আপুনি আপোনাৰ মাটিৰ জমাবন্দীৰ বাবে সাৰ্কুল অফিচলৈ যাব নালাগে। আপুনি আপোনাৰ মাটিৰ জমাবন্দী অনলাইন কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। হে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব revenueassam.nic.in বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকৰ সুবিধাৰ বাবে মই এই ৱেবছাইটটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ক্লিক কৰি এই পেজলৈ আহিব পাৰিব। এই পেজলৈ অহাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ল্যান্ড ৰেকৰ্ড বুলি এটা অপচন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে তলত দেখা পাব প্ৰচিড বুলি এটা অপচন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ডিস্ট্ৰিক্ট। ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব সাৰ্কুল। ইয়াৰ পৰা আপুনি আপোনাৰ সাৰ্কুলটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব গাঁও ভিলেজ। ইয়াৰ পৰা আপুনি আপোনাৰ গাঁওটো সিলেক্ট কৰি ল'ব। গাঁওটো সিলেক্ট কৰি লোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব সাৰ্চ বাই দাগ নাম্বাৰ, সাৰ্চ বাই পাট্টা নাম্বাৰ, সাৰ্চ বাই পাট্টাদাৰ নেম। অৰ্থাৎ আপুনি আপোনাৰ মাটিৰ জমাবন্দীটো কোনটো পদ্ধতিৰে ডাউনলোড কৰিব বিচাৰিছে সেই পদ্ধতিটো সিলেক্ট কৰি ল'ব। আপুনি যদি জমাবন্দীটো দাগ নাম্বাৰৰ জৰিয়তে ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে সাৰ্চ বাই দাগ নাম্বাৰ এইটো সিলেক্ট কৰি ল'ব। আৰু যদি আপুনি পাট্টা নাম্বাৰৰ জৰিয়তে ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে সাৰ্চ বাই পাট্টা নাম্বাৰ এইটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে তলত দেখা পাব এটা ক্যাপচাৰ দিয়া আছে। আপোনালোকে ইয়াৰ লগতে দেখা পাব ক্যাপচাৰ টাইপ হিয়াৰ। ইয়াত আপোনালোকে এই ক্যাপচাৰটো বহাই দিব। ক্যাপচাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ তলতে দেখা পাব ইণ্টাৰ পাট্টা নাম্বাৰ। ইয়াত আপুনি আপোনাৰ পাট্টা নাম্বাৰটো বহাই দিব। পাট্টা নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াৰ লগতে দেখা পাব সাৰ্চ বুলি এটা অপচন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব পাট্টা নাম্বাৰটো দিয়া আছে। তাৰপিছত আপোনালোকে দেখা পাব খেৰাজি মেডিপাট্টা, খেৰাজি মেডিপাট্টা। তাৰপিছত আপোনালোকে দেখা পাব খেৰাজি একচনা পাট্টা। অৰ্থাৎ আপুনি আপোনাৰ মাটিৰ যিটো জমাবন্দী ডাউনলোড কৰিব বিচাৰিছে সেইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ লগে লগে আপোনালোকে ওপৰত দেখা পাব চি জমাবন্দী বুলি এটা অপচন খোল খাইছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ জমাবন্দীটো ওপেন হৈ যাব। এনেদৰে আপোনাৰ জমাবন্দীটো ওপেন হ'ব। আপুনি ইয়াৰ পৰা আপোনাৰ জমাবন্দীটো স্ক্ৰীনশ্বট মাৰি ল'ব। আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।